নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এনে নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ফালে কুশলে আছে। বহুত দিনৰ মূৰত আজি এটা ব্লগ এনেকৈ আৰম্ভ কৰিছোঁ। আজি হ'ল গৰু বিহু, গতিকে আজি আমাৰ গৰু বিহু কেনেকৈ পালন কৰোঁ অকণমান দেখাম বুলি ভাবিছোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই দিম। এয়া গাইজনীক মায়ে ৰাতিপুৱা গাখীৰ খীৰাই গোহালিতে মাহ হালধিৰে অকণমান গাত ঘঁহি উলিয়াই আনিছে আৰু এইফালে মানুহজনে চাট ৰেডি কৰি আছে আৰু আমাক ঘঁহিয়ে ধুনীয়াকৈ চাই আছে কি কৰিছে। আৰু এইফালে মাহ হালধি পিচি থোৱা হৈছে, গৰুক গা ধুৱাব লাগিব, লগতে আমিও ধুম। আৰু গাইজনীক যিহেতু মাহ হালধি লগালে আৰু এইজনীক অকণমান লগাবলৈ চাইছোঁ, ইমান মানে বদমাছ গাত মানে কোনোপধ্যে গাত মাহ হালধি নলগাই তাই ইমান পলাইছে দেখিছেনে। মই যেনে তেনে ফুটটোহে দিছোঁ, তাৰমানে তাই গাত লগাবই নোৱাৰিলোঁ। আৰু ইফালে লঠিয়াবলৈ হ'লেতো জানেই আৰু বিহু ওলাই যাব, গতিকে এনেকুৱা ফুটটো লগাই নিয়ম কৰি থৈ দিলোঁ আৰু তাই লাথ নাখাওঁ বুলিয়ে। এইফালে একদম মটৰ চলাই গাইজনীক ইমান ধুনীয়াকৈ মায়ে দেখিছেনে একে ব্ৰাছ মাৰি মাৰি ধুৱাইছে মাহ হালধি দি। পিতেকে মটৰ পানী চলাইছে, মানে ভালকৈ ধুইছে আৰু তাইও ইমান ধুনীয়াকৈ পাতি দিছে গাটো ধুৱাবলৈ। এইকেইটা আমাৰ পোৱালিকেইটা চাওক কেনেকৈ চাই আছে। আৰু এইটো দেখিছেনে এনেকুৱা বদমাছ, আজিলৈকে মানে ভালকৈ গাও ধোৱা নাই, বেছি দিন হোৱা নাই জন্ম হোৱা, সেয়া আজি প্ৰথম বিহু, গতিকে সি বহুত ভয়ো খাইছে কি কৰিছে বুলি, ই পলালে। আৰু এয়া আমাৰ চাট ৰেডি। আৰু এয়া হৈছে আমাৰ সৰু বাইদেউৰ ল'ৰা দুটা আৰু এইজনী আমাৰ কুঁহি। চবেই মানে এটা সিহঁতক চাট বনাই দিছে আৰু গৰুক মাৰিবলৈ। সেয়া লাও খা বেঙেনা খা কৈ আছে আৰু সিহঁতে। আৰু ময়ো গা পা ধুই আহিলোঁ মাহ হালধিৰে, কুঁহিকো গা পা ধুৱাই ৰেডি কৰিলোঁ। আৰু আমি যাবলৈ ওলাইছোঁ বিশ্বনাথ চাৰিআলিলৈ বুলি। কিয় কৈছোঁ আপোনালোকক কৈ আছোঁ, আৰু ড্ৰেছটোৰ কথা কোনো যাতে নকয়, মই বিশেষ কাৰণতহে এইটো ড্ৰেছ পিন্ধি লৈছোঁ। যিহেতু বিহুৰ বতৰ সকলোৱে ক'ব পাৰে মেখেলা চাদৰযোৰ পিন্ধিওতো যাব পাৰিলা হয় বুলি, সেইটো কাৰণে আগতে কৈ দিছোঁ। আৰু এতিয়া আমি আহি আছোঁ, কুঁহি গাটো ভাল নাই, সেইটো কাৰণে একেবাৰে দেখাই আহোঁ বুলি ভাবিলোঁ। ৰাতি বৰ আমনি কৰিছে, বিশ্বনাথ চাৰিআলিলৈ বুলি ওলাই আহিলোঁ। তাকে সেয়া আৰু বিহু, গৰু বিহুৰ দিনাখন সেনেকৈ ডক্টৰ তালৈ আহিবলগীয়া হৈছে। আৰু ডক্টৰৰ চেম্বাৰত নামটো লিখালোঁ, লিখাই বাইদেৱে ক'লে ডক্টৰ যেতিয়া আহিব দেৰি হ'ব, গতিকে আমি বজাৰখিনি কৰি লওঁ। বাইদেউ যিহেতু বিহু বজাৰ কৰাই নাছিলে, তিনিচুকীয়াত থাকে যিহেতু, মানে চাৰিআলিত তেতিয়া বজাৰ কৰিবলৈ আহিছে। আৰু চিধাই আহিলোঁ আমি কাপোৰৰ মানে মেখেলা চাদৰৰ দোকানলৈ বুলি। আৰু মেখেলা চাদৰ মোলৈ এযোৰ লৈছে, বাইদেউলৈ এযোৰ লৈছে, মালৈ এযোৰ লৈছে, গতিকে আপোনালোকক কোনযোৰ লোৱা হয় পিছত দেখাম। আমি প্ৰথমতে চইচ কৰি সোমোৱাই মেলি ল'লোঁ। আৰু তাৰপিছত আহিলোঁ এয়া ভি-মাৰ্টত। তাৰপাছত আহিলোঁ চেণ্ডেল দোকান। এতিয়া কুঁহি মানে চেণ্ডেল লাগে, চেণ্ডেল মানে তাইৰ মতে বিচাৰিয়ে পোৱা নাই। তাকে পাছত এযোৰ লোৱা হ'ল আৰু, কিন্তু ইয়াত নাপালোঁ। মানে চাৰিআলিখন গোটেই ঘূৰি ঘূৰি দিনটো মানে ভাগৰ লাগি গ'লগৈ। আৰু এতিয়া আমি অকণমান বহি আছোঁ, বাইদেৱে সেই বজাৰ কৰিয়ে আছে, মই কুঁহিক লৈ অকণ গাড়ীতে বহি দিছোঁ, যিহেতু তাইৰ গাটো ইমান ভাল নাই, সেইটো কাৰণে গাড়ীতে কিবা এটা খুৱাইও ল'লোঁ। আৰু এতিয়া কিবা এটা খাই লওঁ বুলি আহিলোঁ প্ৰথমে। এতিয়া আকৌ আহিলোঁ বেলেগ এটা শ্বপিং মললৈ। কুঁহিৰ কাপোৰ মানে ক'তোৱে পচন্দ হোৱা নাই, তাৰমানে আমাৰো পচন্দ হোৱা নাই। ইমান মলবিলাকত বাহিৰৰ পৰা দেখোঁ বৰ ধুনীয়া ধুনীয়া দেখোঁ কাপোৰবিলাক, ভিতৰত সোমোৱাৰ পিছত দেখোন মন পচন্দৰ কাপোৰেই নাপাওঁ। গতিকে ইয়াতো চাই মেলি ল'লোঁ। তাৰপিছতে কুঁহিকো ডক্টৰৰ ওচৰত দেখালোঁ, দেখাই সেইখিনি ভিডিঅ' নকৰিলোঁ। আৰু কুঁহিয়ে তাৰমানে এতিয়া পুলিচ আৰ্মি দেখিলে বৰ ভয় কৰে, মোবাইল চালে ধৰি লৈ যাব বুলি। মোবাইল চাবা নেকি? আৰু একেবাৰে লাষ্টত এতিয়া সন্ধিয়া হ'বলৈ হ'ল। এতিয়া আহিলোঁ বিশাললৈ বুলি সৰু সুৰা বস্তু কেইটামান নিবলৈ। এয়া বিশালত সোমালোঁ, তাৰপিছতে ল'লোঁ আৰু কিবা কিবি। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে। এইখিনি ভিডিঅ' মই দুদিনৰ পিছত কৰিছোঁ, মানে কি আনিলোঁ, কোনযোৰ চাদৰ মেখেলা আনিলোঁ আপোনালোকক দেখাম বুলি কৈছিলোঁ, আকৌ নেদেখালে বেয়া লাগি থাকিব। গতিকে এইযোৰ মোক সৰু বাইদেৱে দিছে, ডায়েট টচাৰ হয়, কেনেকুৱা লাগিছে জনাব দেই। আৰু এইযোৰ দিছে ডাঙৰজনী বাইদেৱে। এইযোৰ কাপোৰো বৰ ধুনীয়া লাগিছে।
এযোৰ আনিবলৈ বাৰু বাইদেউহঁত গৈছিলে, মই যোৱা নাছিলোঁ। বাইদেউৰ পচন্দ মতে আনিছে। কেনেকুৱা লাগিছে জনাব দেই। মোৰ কিন্তু বৰ ভাল লাগিছে। কাপোৰযোৰ মানে ইমান কোমল, গৰমত পিন্ধিবলৈও তাৰ মানে বহুত আৰামদায়ক হ'ব কাপোৰযোৰ। বাকী কাক কি দিয়া হ'ল, সকলোখিনি চবকে দিয়া হ'ল, গতিকে ভিডিঅ' বনাবলৈ নহ'লে। আৰু এইখন ৰিহা মই কোহিনুৰ বুলি লৈছিলোঁ। কেনেকুৱা লাগিছে জনাব দেই। এয়া হৈছে মানুহৰ বিহুৰ দিনা। এতিয়া সাজি কাচি লৈ ওলাইছোঁ মই কল্যাণী মন্দিৰলৈ বুলি। আৰু এয়া আহি আছোঁ আমি 3টা পৰিয়াল, তাৰমানে ডাঙৰ বাইদেউহঁতৰ পৰিয়ালটো, সৰু বাইদেউহঁতৰ পৰিয়ালটো আৰু আমাৰ পৰিয়ালটো। যিহেতু বিহু, সেয়ে এনেদৰে ওলাই আহিছোঁ অকণমান বিহু লগাকৈ। গতিকে মোকো কেনেকুৱা লাগিছে জনাব আকৌ দেই। আৰু এতিয়া ব'লক আমি বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰ বৰঙাবাৰীত অৱস্থিত কল্যাণী মন্দিৰ ভাগ চাওঁ। মোৰ লগতে আপোনালোককো দেখাওঁ। আৰু যদি কোনোবা আহিছে এইভাগ মন্দিৰলৈ কমেণ্ট কৰি জনাবচোন। এয়া আহি পালোঁ আমি বৰঙাবাৰীত অৱস্থিত মা কল্যাণী দেৱালয়। এতিয়া আপোনালোকক বাহিৰৰ দৃশ্যটো দেখাই লৈছোঁ, তাৰপিছত ভিতৰৰ মন্দিৰ ভাগো অলপ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি গাড়ীৰ পৰা নামি শৰাইৰ বাবে সকলো সামগ্ৰী লৈ লওঁ। আৰু এতিয়া সোমাই আহিলোঁ মন্দিৰৰ ভিতৰৰ ভাগত। ইমান মানুহ ভিৰ নাই বাৰু, মানুহ অলপ কমিছে এতিয়া। এয়া পূজাৰ সামগ্ৰীবোৰ লৈ ল'লোঁ। এতিয়া পূজা কৰি লওঁ। আৰু এয়া পূজা পাতল কৰি হ'ল। এতিয়া শৰাই ভাগ বেলেগ এটা ঠাইত দি তাৰ পৰা আমি প্ৰসাদ খাই ল'লোঁ। এতিয়া মন্দিৰৰ বাহিৰৰ ফালে অকণমান দেখাই দিওঁ। বহুত ৰ'দো দিছে। বাহিৰত এটা ডাঙৰ পুখুৰী আছে আৰু এইফালে ইমান ধুনীয়াকৈ সজাই দিছে এইভাগ মন্দিৰ। ইয়াতে যজ্ঞ কৰে আৰু হয়তো ইয়াতে যিসকলে মন্দিৰত বিয়া কৰে সেইসকলৰ হয়তো ইয়াতে বিবাহ কাৰ্য সম্পন্ন হয়। মই ইমান কনফাৰ্মকৈ ক'ব পৰা নাই, যিহেতু মই ইয়াত বিয়া হোৱা দেখা নাই বাৰু। আৰু এই পুখুৰীটো দেখিছেনে, ইমান ডাঙৰ, বহুত ঐতিহাসিক পুখুৰী, বহুত বছৰ পুৰণি। বহুত ৰ'দ দি আছে, সেইটো কাৰণে ওচৰতে গৈ নেদেখুৱালোঁ আৰু আঁতৰৰ পৰাই দেখাই দিছোঁ। আৰু ইয়াত যে ইমান জাক পাৰ আছে নহয়, যদি কিবা এটা খাবলৈ দিয়ে জাক পাতি উৰি আহি দেখিয়ে বৰ ভাল লাগে। আৰু এইফালে কুঁহিৰ উৎপাত দেখিছে, মানে ইমান ভাল পাইছে ইয়াত আহি। যিহেতু গৰম বহুত পৰিছিল, সেইটো কাৰণে দেখিলোঁ এইফালে কুঁহিয়াৰ ৰস বেছি আছে। এতিয়া সকলোৱে কুঁহিয়াৰ ৰস খাবলৈ আহিলোঁ। আৰু ইয়াত কুঁহিয়ে যে বিহু মাৰিবলৈ ওলাই অহা এই ছোৱালীকেইজনী দেখি ইমান ভাল পাইছে, সেইটো কাৰণে সিহঁতকো অকণ উঠাই থ'লোঁ। হয়তো মিচিং ছোৱালী, ড্ৰেছকেইযোৰে কয়। আৰু এতিয়া মন্দিৰৰ পৰা ওলাই যাম এতিয়া ঘাইঘাট থকা আমাৰ পৰিয়ালৰ, মানে মোৰ মানুহজনৰ জেঠাইকৰ ঘৰত। তেনেকৈ পৰিয়াল ঢেৰ আছে, জেঠাই আছে, মামা আছে। তেওঁলোকৰ ঘৰত এপাক সোমাই যাম বুলি ক'লে বাইদেউহঁতে। গতিকে এতিয়া চিধা তালৈ গৈ আছোঁ। আৰু আমি আহি পালোঁ। আহি পাই দেখিছোঁ যে জেঠাইৰ ছোৱালীজনীয়ে আমাৰ কাৰণে ভাত বনাই ৰেডি কৰি থৈছে। আমি কোৱাই নাই ভাত খাম বুলি, তেওঁ আকৌ আমি অহা গম পাই মনে মনে ভাত বনাই ৰেডি কৰি থৈছে। ইফালে হুঁচৰিও আহিলে, গতিকে আমি হুঁচৰিও উপভোগ কৰিলোঁ সকলোৱে। আৰু এতিয়া আহি আছোঁ জেঠাইহঁতৰ ঘৰলৈ। আবেলি হ'বলৈ হ'ল, তাৰপাছত যাম মামাহঁতৰ ঘৰলৈ, তাৰপিছত চিধা ঘৰলৈ যাম। এতিয়া ঘৰমুৱা হৈছোঁ। এয়া দেখিছে নহয়, বেলি ডুবিবৰ হ'ল। দিনটো এনেদৰে পাৰ হ'ল। ভিডিঅ'টো কৰা বহুত দিনেই হ'ল, কিন্তু আপলোড কৰাহে বহুত দেৰি হ'ল, এডিট কৰোঁতে আপলোড কৰোঁতে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।